অভয়াপুৰীত চোৰৰ সাফাই অভিযান। বঙাইগাঁৱৰ অভয়াপুৰীৰ নয়াপাৰাত চুৰিকাণ্ড। গৃহস্থ নথকাৰ সুযোগত চোৰে চলালে লুটপাট। চোৰে লুটি নিলে প্ৰায় 8 ভৰি সোণৰ আ অলংকাৰ লগতে নগদ 50,000 টকা। নয়াপাৰাস্থিত ইছমাইল হুছেইনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নয়াপাৰাৰ এক চুৰিকাণ্ডৰ ঘটনাই জোকাৰি গৈছে অভয়াপুৰী চহৰত। নয়াপাৰাস্থিত ইছমাইল হুছেইন নামৰ ব্যক্তি এগৰাকীৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড। গৃহস্থ নথকাৰ সুযোগতে চোৰে চলালে সাফাই অভিযান। কৰ্মসূত্ৰে ইছমাইল হুছেইন আৰু তেখেতৰ পত্নী ৰাতিপুৱাই ঘৰৰ পৰা ওলাই যায় আৰু সন্ধিয়া ঘৰলৈ উভতি আহে। আৰু এই সুযোগ গ্ৰহণ কৰি চোৰে ঘৰৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। প্ৰৱেশ কৰিয়ে লুৰ আলমাৰি ভাঙি লণ্ডভণ্ড কৰি প্ৰায় 8 ভৰি সোণৰ আ অলংকাৰৰ লগতে নগদ 50,000 টকা লুটি নিয়ে। এই সন্দৰ্ভত ইছমাইল হুছেইনে অভয়াপুৰী আৰক্ষীক খবৰ দিয়ে আৰু তাৰ পাছতেই আৰক্ষীৰ লগতে উত্তৰ হালমাৰা মহকুমা আৰক্ষী বিষয়াও ইছমাইল হুছেইনৰ বাসগৃহত উপস্থিত হয় আৰু তদন্ত অব্যাহত ৰাখে। উল্লেখ্য যে অভয়াপুৰী চহৰৰ মাজমজিয়াত সংঘটিত হোৱা এই চুৰিকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নৰ্থ ইষ্ট অসম। আমি ঘৰত নথকাত আমি দুজনেই অফিচ গৈছোঁ, মিছেছ আৰু মই 9টাত ওলাই গৈছোঁ। তো ইয়াত 5:30টাতো মিছেছে ৰিটাৰ্ণ হৈ আহি দেখে ঘৰত তলা দুটা ভাঙিছে, ভাঙি ভিতৰৰ বেডৰুম চেডৰুম ভাঙি গড্ৰেজৰ পৰা সোণা আছিল আপোনাৰ প্ৰায় 7-8 ভৰিমান সোণা আছিল আৰু 50,000 টকা চুৰি। এতিয়া দিনতো আমি অফিচত আছিলোঁ, ক'ব নোৱাৰিম। ধৰক 9:30টাৰ পৰা ওলাই গৈছোঁ, আমি আকৌ ধৰক 5:30টাত আহিছোঁ। আপোনাৰ নাম? মোৰ নাম ইছমাইল হুছেইন। আপোনাৰ ঘৰতে? মোৰ ঘৰতে আছে। নয়াপাৰা। অভয়াপুৰী আৰক্ষীক জনাইছে? অভয়াপুৰী আৰক্ষী আহিছিল, আহি তদন্ত কৰি গ'ল। লক চক চিজ কৰি লৈ গ'ল। এইটো ঘৰত মানে চুৰি হৈছে, এইটো মোৰ ধৰা হয় ইছমাইল হুছেইন। এওঁ দুয়োজনে চাকৰি কৰে। এই চাকৰি দুয়োজনে, এজনে বাইদেউজনীয়ে মানে গোৱালপাৰাত চাকৰি কৰে আৰু ইছমাইল দাই আমাৰ DC অফিচত বৰপেটাত চাকৰি কৰে। সেইটো সুযোগতে মানে চোৰে এইটো 9:30টাৰ পৰা আৰম্ভ কৰি 5টামান আগতে হৈ গৈছে ঘটনাটো। মানে মোৰ সেই বাইদেৱে 5:30টাত আহি ইয়াতে পাই এই ঘটনাটো দেখা পায় আৰু লগতে আৰক্ষীক জনাই কথাখিনি। আৰক্ষীৰ লগতে SDPO ছাৰ আহি বস্তুখিনি তন্ন কৰি চাই যায় আৰু এইখিনি ঠাই হ'ল নয়াপাৰা। সামগ্ৰীৰ মাজত 8-9 ভৰিমান সোণ লৈছে আৰু 50,000 টকাই মেইন, আৰু সৰু সুৰা কিবা আছিল সেইখিনি আৰু হিচাপ নাই তাৰমানে।